ৰাতিপুৱা উঠি আহিছোঁ আৰু সদায় মোৰ অলপমান কাম থাকে অকণ মানে বাগিচাখনত। এই পুলিটো এইটো আনি থোৱা আছিলে, এইটো ৰুই দিওঁ। সেইফালে এটা ৰোৱাৰ পিছত অলপমান শ্বেপটো ভালেই আহিছে বাৰু, অলপমান বৰ বেছি অহা নাই। এইটো ৰুই দিওঁ এতিয়া। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু সদায় ৰাতিপুৱা সি আহি যায় আমাৰ ঘৰত কিবা এটা খাবৰ কাৰণে। কি হ'ল হা? বিস্কুট দিম দেই। আৰু অকণমান গোবৰ লৈ লৈছোঁ, তাৰপিছত মাটিৰ লগত মিক্স কৰি বেলেগ মই একো নিদিওঁ, খালি গোবৰ আৰু হেৰি দিওঁ, মই সেয়া দি ৰুই দিম, গোবৰৰ মাটি দি। ফুলৰ বিষয়ে মোৰ ইমানো বেছি আইডিয়া নাই, কিন্তু মানে নিজাই অলপমান মোৰ বন্ধু কিশোৰৰ সহায়ত আৰু নিজা আইডিয়াতে মই অলপমান কৰি আছোঁ। গতিকে কিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ। সি কয় যে তই ইউটিউব অলপমান চাবি, তেতিয়া গম পাবি নহয়, অকণমান ভালকৈ জানিবি। কিন্তু মানে মোৰ আগৰ পৰা এটা কি আছে, স্বভাৱ আছে, মানে এই বেছি মানে গুৰুৰ পৰা শিকি বেছি ভাল পাওঁ। তাকে মানে গুৰু হিচাপে মানে ধৰিছোঁ আৰু, কাৰণ তাক দেখি পেলাই মোৰ একচুৱেলি বেছি চখটো আহিলে ফুলৰ প্ৰতি। আগতে ইমান বেছি নাছিলে। গতিকে মানে যিকোনো ক্ষেত্ৰত কিবা এটা মই থিয়ৰিটিকেলি কিবা পঢ়ি বা কিবা মানে হেৰি কৰাতকৈ, ক'ৰবাত চাই শিকাতকৈ মানে মই বোলো গুৰুৰ পৰা শিকাটো মোৰ বেছি ভাল লাগে। আৰু মোৰ পুলি ৰেডি, মই ৰুই হৈ গ'ল, খালি ইয়াক অকণমান বাহিৰতে ৰাখি থৈছোঁ, বৰষুণ তো আহিলে অকণমান ভাল পাব আৰু বহুত দিনৰ মূৰত মটো ভ্লগ কৰিব ওলাইছোঁ। একচুৱেলি মাজতে দুটামান ভিডিঅ' দিছিলোঁ, খালি মিউজিক লগাই পেলাই দিছিলোঁ। কিন্তু আজি ভাবিছোঁ অলপমান কথা কৈ পেলাই ভিডিঅ' বনাওঁ। আৰু আগতেতো বনাইছিলোঁ, আগতে বহুত ঠাইত ঘূৰিছোঁ, তেনেকৈ মটো ভ্লগ কৰিছিলোঁ। খুব প্ৰিয় হয় মোৰ, মানে মটো ভ্লগ বহুত চখ আছিলে। কিন্তু তেনেকুৱা বহুত দূৰ জেগা যাব নোৱাৰোঁ, সিমানখিনি সম্ভৱ নহয়। গতিকে ওচৰৰে ঠাই দেখাবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ মই সেই টাউন চাউনবিলাক ইমান দেখাই মই ভাল নাপাওঁ। মই শান্ত পৰিৱেশবিলাক দেখাই মোৰ বেছি ভাল লাগে। গতিকে ধৰি লওক এয়া আমাৰ ওচৰৰ গাঁৱৰ পৰিৱেশ। আৰু এতিয়া এইখিনি আমি উঠিছোঁ, সেইখিনি আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰমান হয়। আৰু সেইখিনি তিনিআলি কয় একচুৱেলি, আমি তিনিআলি বুলি কওঁ, কিন্তু ইয়াত এইটো চাৰিআলি হয় একচুৱেলি। আৰু এইখন আমাৰ কপিলী নতুন ব্ৰিজ। সিফালে যিখন আছিলে সেইখন অলপমান আপোনালোকে দেখা পাইছেনে, কেমেৰাত অহা নাই ভালকৈ। সিখনত পুৰণা ব্ৰিজ আৰু এইখন নতুন ব্ৰিজ। আৰু আজি ট্ৰায়েল হিচাপে মটো ভ্লগটো ইমানতে থলোঁ, আৰু পিছত চাওঁ যদি ভিউজ আহে তেতিয়াহ'লে পিছত আকৌ এবাৰ ট্ৰাই কৰিম। আৰু গতিকে এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। কেনেকুৱা পালে ভিডিঅ'টো জনাব, মানে ভিউজেই নাহে কিনো জনাব। আৰু সামৰণি মাৰিলোঁ, সকলো ভালে কুশলে আৰু তাৰে কামনা ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ।